কিয় এনেকৈ মৰমবোৰ অভিমানী হৈ ৰয়? কিয় এনেকৈ আপোনজন অচিনাকি হৈ যায়? কিয় এনেকৈ জীৱন হেৰায়? কিয় এনেকৈ জীৱন হেৰায়? সময়ৰ প্ৰতিটো খোজত কিয় এনেকৈ মৰমবোৰ অভিমানী হৈ যায়? লিহিৰি আঙুলিৰ পৰশ মধুৰ, আপোন বুকুৰ উশাহ গধুৰ। লিহিৰি আঙুলিৰ পৰশ মধুৰ, আপোন বুকুৰ উশাহ গধুৰ। ভগা প্ৰেমৰ মৃতদেহ বুকুৰ চিতাত জ্বলে নিতে। কিয় এনেকৈ মৰমবোৰ অভিমানী হৈ যায়? কিয় এনেকৈ আপোনজন অচিনাকি হৈ যায়?